নমস্কাৰ। আজি মই এটি নতুন কবিতালৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কবিতাৰ শিৰোনাম ৰাজপথ। কবি ভৱানন্দ দত্তদেৱ। কবিতাটি আৰম্ভ কৰাৰ আগেয়ে কবি ভৱানন্দ দত্তদেৱৰ বিষয়ে সংক্ষেপে উনুকিয়াব খুজিছোঁ। কবি ভৱানন্দ দত্তদেৱৰ জন্ম হয় 1918 চনত যোৰহাটত। দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী সময়ৰে পৰা আধুনিক অসমীয়া কবিতাত এক পৰিৱৰ্তন লক্ষ্য কৰা যায়। 20 শতিকাৰ 40ৰ দশকত অসমীয়া কবিতাই পুৰণি ভাৱবাদী ৰোমান্টিক ভাৱধাৰাৰ পৰা আঁতৰি আহি নতুন চিন্তাধাৰাৰে বাস্তৱবাদী ভাৱধাৰাৰ পাতনি মেলে। ৰোমান্টিক কবিৰ বাস্তৱ বিমুখ ভাৱাবেগৰ বিপৰীতে সামাজিক চেতনাক কবিতাত অগ্ৰাধিকাৰ দিয়া হয়। কবি ভৱানন্দ দত্তদেৱৰ এই ৰাজপথ নামৰ কবিতাটিত তেনে এক চিন্তাৰ সাৰ্থক প্ৰতিফলন আমি লক্ষ্য কৰোঁ। কবি ভৱানন্দ দত্তদেৱৰ এই কবিতাটি জয়ন্তীৰ প্ৰথম সংখ্যাত নচিকেতা ছদ্মনামত প্ৰকাশিত হৈছিল। এটি ৰাজপথক কেন্দ্ৰ কৰি কবিগৰাকীয়ে আধুনিক সভ্যতাই সৃষ্টি কৰা এক অৱক্ষয়ৰ ৰূপ এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। কবি ভৱানন্দ দত্তদেৱৰ এই কবিতাটোৰ মাজেৰে যি ভাৱানুভূতি তেখেতে প্ৰকাশ কৰিছে, সেই ভাৱানুভূতিখিনিকে মই আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাৰ শিৰোনাম ৰাজপথ। ব্লেক আউটৰ অন্ধকাৰময় সেই ৰাজপথ, কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি, কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধালৈ, কত অফিচ ফেৰত হোটেল বাকী কেৰাণীৰ আদিৰ শ্ৰান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়া, আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ চৰণাঘাত লভিছা কত, বিচিত্ৰ তোমাৰ লীলা, দুকাষে তোমাৰ দালানৰ শাৰী, 5 তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত, ডবল দলিচা পৰা মেহগনি পালেঙত বিৰহ কাতৰা কলেজ গাৰ্লৰ অলসাইঠু দেহা, আৰু তাৰ তলতেই ফুটপাথত ধন্য তোমাৰ দয়া, শূন্য ভিক্ষা পাত্ৰলৈ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী, গৃহহীন যিসকল ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ চাইনপোষ্ট যেন, অৰ্থহীন অধিকাৰহীন বঞ্চিতৰ বাচিবৰ বাঞ্ছা, তোমাৰ কোলাত পাই সিয়ে নিঃশ্ৰেয়স মুখ্য। নমস্কাৰ।